বন্ধুসকল মোৰ মোবাইললৈ মোদী ডাঙৰীয়াৰ ফোন কল। বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এইটো ভিডিঅ'ত। বন্ধুসকল প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ইতিমধ্যে সমাপ্ত হৈ গ'ল যোৱা 19 তাৰিখে আৰু এতিয়া আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। এতিয়া আমি জানি লওঁ যে মোদী ডাঙৰীয়াৰ ফোন কলত কি কৈছে, কোনটো দলক ভোট দিবলৈ কৈছে এইটো ভিডিঅ'ত জানি লওক। এই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অহা 26 তাৰিখে আৰম্ভ হোৱাৰ আগতে মোদী ডাঙৰীয়াই মোৰ মোবাইলত ফোন কল কৰিলে আৰু দেশৰ ভৱিষ্যত নিৰ্বাচন কৰিবলৈ আপুনি কেনেকৈ প্ৰিপেয়াৰ হ'ব লাগে মোদী ডাঙৰীয়াই এইটো ফোন কলত কৈ দিলে। আপোনালোকে এইটো কিহৰ ভোট দি আছে আৰু ক'ত দিব লাগে এই বিষয়ে নৰেন্দ্ৰ মোদীয়ে ফোন কৰি কৈ দিলে। আপোনালোকক সেইটো ভিডিঅ'ত দেখুৱাম তাৰ আগতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি মোৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰি লগতে ভিডিঅ'টো আপোনাৰ বন্ধুসকললৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে। অলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। आने वाली 26 अप्रैल को सिर्फ एक सांसद चुनने का चुनाव नहीं है, ये देश का चुनाव, देश के भविष्य को सुनिश्चित करने का चुनाव है। कमल का बटन दबाएं, भाजपा को जिताएं। বন্ধুসকল এইটো ফোন কল আপোনাৰ মোবাইলতো যদি আহি থাকে কমেণ্টত জনাব। আজিৰ ভিডিঅ'টো ইমানেই, বাই বাই।